এইটো যিটো নাগৰিকত্ব বিল যিদৰে আনিছে এইটো এটা জাতিগত সিদ্ধান্ত। অসমৰ ইতিহাসত এনেকুৱা কোনো নজিৰ নাই, কাৰণ অসম এখন বিভিন্ন জাতি ধৰ্ম ভাষা জনগোষ্ঠী থকা মানুহৰ দেশ। ইয়াত আমি সকলোৱে হিন্দু মুছলিম মুছলমান খ্ৰীষ্টান বৌদ্ধ বিভিন্ন ধৰ্মৰ মানুহে একেলগে আমি অসমীয়া ভাষা কলা-সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি প্ৰতিষ্ঠিত কৰিছোঁ। আৰু এই অসমৰ কৰি দিয়া যিটো আমাৰ একতা, এই একতা বিনষ্ট কৰাৰ কাৰণে বিজেপি দলে অসৰহ চেষ্টা কৰি আছিলে। তেওঁলোকে নিৰ্বাচনৰ আগত কৈছিলে যে অসমৰ বিৰোধী ভৰপূৰ, গতিকে তেওঁলোকে যদি চৰকাৰ কৰিব পাৰে তেতিয়াহ'লে তাৰ পিছদিনাই অসমৰ পৰা বিৰোধীসকলে লাগিব। আজি তেওঁলোকে কি কৰিছে? আজি বিদেশীক আনি বিৰোধী অৱস্থান কৰিব বিচাৰিছে। আৰু তেওঁলোকে দীৰ্ঘম্যাদী দিশা দি বিৰোধীসকলক আনি ইয়াত স্থাপন কৰিব বিচাৰিছে। আজি তেওঁলোকে অসমৰ যিটো আমাৰ অসম চুক্তি, সেই চুক্তি সম্পূৰ্ণৰূপে নস্যাৎ কৰি অসমীয়া জাতীয় সত্তা বিৰাস কৰিব বিচাৰিছে। আজি অসম এটা শান্তিপূৰ্ণ দেশ, এই শান্তিপূৰ্ণ দেশখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ মাজত হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰাৰ কাৰণে, শংকা সৃষ্টি কৰাৰ কাৰণে, চিন্তা সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে অপৰাধ চেষ্টা চলাই আছে। গতিকে অসমৰ বৃহত্তৰ অসমীয়া জাতিয়ে কেতিয়াও এইটো